Good morning everyone. Welcome to my channel Sheikh Musaddiq Informational. So আজি আমি বহুত ইম্পৰ্টেণ্ট এটা বিষয়বস্তু আলোচনা কৰিবলৈ গৈ আছোঁ আৰু ভিডিঅ'টো বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। যদি তুমি ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছা, হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছা নাইবা ছেকেণ্ড ইয়াৰত পঢ়ি আছা আৰু যদি তুমি এইবাৰ এক্সাম দিছা, হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সাম দিছা, ৰিজাল্টৰ কাৰণে তুমি ৱেইট কৰি আছা, তেনেহ'লে তোমাৰ কাৰণে এইটো ভিডিঅ' বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। সো তোমালোকে লাষ্ট পৰ্যন্ত এইটো ভিডিঅ' চাবা আৰু ইনফৰমেশ্যনখিনি তোমালোকে গ্যাদাৰ কৰি ল'বা। আমি হয়তো স্কলাৰশ্বিপৰ বিষয়ে আমি জানো যে ফাৰ্ষ্ট ইয়াৰ পাছ কৰাৰ পিছত বা ছেকেণ্ড ইয়াৰত উঠি আমি কিবা এটা স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিবলগীয়া হয়। কিন্তু মই আজি এনে এটা স্কলাৰশ্বিপৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ যিটোত এমাউণ্ট বহুত বেছি হয়। তোমালোকে আৰু মান্থলি এটা পইচা ইয়াৰ লং তোমালোকে মান্থলি পইচা পাই যাবা। সো তোমালোকে এইটো ভিডিঅ' শেষলৈকে চাবা আৰু তোমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, কিয়নো আজি বেছিভাগ ষ্টুডেণ্টছৰে ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে সিহঁতে পঢ়া শুনা ভাল থকা সত্ত্বেও সিহঁতে কি কৰে, মেণ্টেল প্ৰেছাৰত এটা ভুগি থাকে। সো দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ কাৰণে ফাইনেন্সিয়েল প্ৰব্লেমটো শেষ কৰাৰ কাৰণে নাইবা ফাইনেন্সিয়েল প্ৰব্লেমটোৰ কাৰণে কিবা এটা সলিউশ্যনৰ কাৰণে চৰকাৰে এইটো ব্যৱস্থা হাতত লৈছে আৰু এইটো ব্যৱস্থা আগৰ পৰাই হয়, কিন্তু বেছিভাগ ষ্টুডেণ্টছে ইয়াৰ বিষয়ে নাজানে। সো তোমালোকে এইটো ভিডিঅ' চাবা আৰু এইটো বিষয়ে তোমালোকে জনা উচিত, কাৰণ যদি তুমি এলিজিবল হোৱা পইচাটো তোমালোকে মান্থলি কিবা এটা পাই থাকিবা। সো ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আৰু ইনফৰমেশ্যনখিনি তোমাক মই দিবলৈ গৈ আছোঁ। সো স্কলাৰশ্বিপখন হ'ল ঈশান উদয় স্কলাৰশ্বিপ। এইটো স্কলাৰশ্বিপত মান্থলি পইচা দিয়া হয় তোমালোকক। আৰু ইয়াৰ সংক্ষিপ্ত এলিজিবিলিটি যদি বুলি কওঁ, তেনেহ'লে তুমি নৰ্থ ইষ্ট ষ্টেটৰ পৰা হ'ব লাগিব, অৰ্থাৎ আসাম, অৰুণাচল প্ৰদেশ, মণিপুৰ তেনেকুৱা ষ্টেটছৰ পৰা হ'ব লাগিব। অৰ্থাৎ নৰ্থ ইষ্টৰ যি 7খন ষ্টেট আছে, সেই 7খন ষ্টেটছৰ পৰা তুমি বিলং কৰিব লাগিব। আৰু তুমি থকা ষ্টেটছখনৰ পৰা তোমাৰ এটা ডমিচাইল চাৰ্টিফিকেট থাকিব লাগিব। ইয়াত কি দিয়া আছে, 8,000কৈ টকা পাবা তোমালোকে 10 মাহৰ কাৰণে। সো তোমালোকে টোটেল প্ৰায় 80,000ৰ ওচৰত তোমালোকে পইচাখিনি পাবা। সো তোমালোকক কি কৰিব লাগিব, হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত কোনো ধৰণৰ ড্ৰপ নলোৱাকৈ, যদি তুমি হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত যদি তোমালোকে এবছৰমান ড্ৰপ দিলা কিবা কোচিঙৰ কাৰণে, তেনেকুৱা ধৰণৰ বেলেগ কিবা প্ৰব্লেমৰ কাৰণে যদি তোমালোকে ড্ৰপ দিছা, তেনেহ'লে তোমালোকে এইটো সুবিধাৰ পৰা তোমালোকে বঞ্চিত হৈ যাবা। কাৰণ এইটো স্কলাৰশ্বিপৰ কাৰণে তোমালোক ৰেগুলাৰ হ'ব লাগিব। আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত তোমালোকে কি কৰিবা, যদি কোনোবাই ডাইৰেক্ট মেডিকেল নাইবা বেলেগ কিবা টেকনিকেল কোৰ্চত যদি এডমিশ্যন লৈছা, তেনেহ'লে তোমালোকে এইটোৰ কাৰণে এলিজিবল হ'বা। আৰু তাত টেকনিকেল কোৰ্চ নাইবা মেডিকেল কোৰ্চৰ কাৰণে তোমালোকৰ এমাউণ্টটোও অলপ বেছিকৈ থাকিব, মান্থলি যিটো এমাউণ্ট। আৰু যদি তুমি তেনেকুৱা ধৰণৰ কোনো কোৰ্চত এডমিশ্যন লোৱা নাই, অৰ্থাৎ তোমালোকক এডমিশ্যন ল'ব লাগিব জেনেৰেল কোৰ্চ, যেনেকুৱা BSc BA, তাৰপিছত আছে BCom, এইখিনি কোৰ্চত তোমালোকে এডমিশ্যন ল'ব লাগিব। আৰু তাৰপিছত তোমালোকে এইটো স্কলাৰশ্বিপৰ কাৰণে এলিজিবল হ'বা। আৰু ফাৰ্ষ্ট ইয়াৰত, অৰ্থাৎ ফাৰ্ষ্ট যেতিয়া তোমালোকে এডমিশ্যন হ'বা, সেইটো বছৰতে তোমালোকৰ কাৰণে এপ্লাইৰ কাৰণে তোমালোকে সুবিধা পাবা। আৰু সেইটো বছৰতে তোমালোকে এপ্লাই কৰিব লাগিব। অৰ্থাৎ নিউলি এডমিটেড যিসকল ফাৰ্ষ্ট ইয়াৰৰ যিসকল ডিগ্ৰীৰ যিসকল ষ্টুডেণ্ট, সেইসকল ষ্টুডেণ্টছৰ কাৰণেই হয় এইটো সুবিধা। সো তোমালোকে এইটো সুবিধাৰ পৰা তোমালোকে যাতে বঞ্চিত নোহোৱা, কাৰণ বহুতো ল'ৰা ছোৱালী এইটো আচলতে নাজানে, সি গমেই নাপায় যে এনেকুৱা ধৰণৰ কিবা স্কলাৰশ্বিপ আছে। সো তোমালোকে এইটো আগতীয়াকৈ জানি ৰাখিবা। আৰু ডিটেইলছ এলিজিবিলিটি যদি লাগে, আৰু যদি যেতিয়া আহিব এইটো, যেতিয়া 2025ৰ কাৰণে যেতিয়া আহিব, তেতিয়া মই নতুন এটা ডিটেইলছ ভিডিঅ' লৈ আহিম। আৰু তোমালোকে এইটো বিষয়ে জানি ল'বা আৰু এইটো মূৰত ৰাখিবা যে এইটো মোক কৰিব লাগিব এইটো স্কলাৰশ্বিপ। কাৰণ ইয়াত সুবিধা তোমালোকে গমেই পাইছা কেনেকুৱা সুবিধা, মান্থলি যিটো পইচা পাবা, তুমি সেল্ফ ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰিবা। পইচাৰ কাৰণে কাৰো ওচৰত তোমালোকে হাত পাতিব লগা নহয়। সো ভিডিঅ'খন ভাল লাগিলে তোমালোকে ভিডিঅ'খন শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধু বান্ধৱীৰ ওচৰলৈ,
আৰু সিহঁতেও যাতে এইটো সুবিধাৰ কথা জানিব পাৰে কাৰণ নজনাৰ কাৰণে বহুতো এলিজিবল ষ্টুডেণ্টছে ইয়াৰ পৰা বঞ্চিত হয় সো তোমালোকে ভিডিঅ'খন শ্বেয়াৰ কৰিবা আৰু লগতে নিজেও এইটো বিষয়ে তোমালোকে সচেতন হৈ থাকিবা সো আজিৰ কাৰণে এইখিনিয়ে আছিল আৰু চেনেলখন সাবস্ক্ৰাইব কৰি ৰাখিবা নতুন আৰু যদি তেনেকুৱা ইম্পৰ্টেন্ট ভিডিঅ' নাইবা বেলেগ কিবা নটিফিকেশনৰ কাৰণে মই এইটো চেনেলত মই ভিডিঅ' লৈ আহো সো তোমালোকে এনেকুৱা ইম্পৰ্টেন্ট ভিডিঅ'সমূহ চোৱাৰ কাৰণে চেনেলখন তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিব পাৰা সো বাই